নমস্কাৰ, মৃদুল চুটিয়াই সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি কিছুদিনৰ আগতে এটা অসমীয়া ভিডিঅ' গীতৰ প্ৰমো চাইছিলোঁ। সঁচাই প্ৰমোটো চাই আপ্লুত হৈছিলোঁ। খবৰে গম পালোঁ এই গীতটিৰ কথা কুমুদ চন্দ্ৰ দাসদেৱে লিখিছিল। বৰ সুন্দৰ কথা লিখিছিল, গীতৰ কথাবোৰ বৰ সুন্দৰ হৈছিল। গীতটিৰ নাম আছিল বোকা মাটি। সুৰ কৰিছিল সুমন্ত পৰশৰে। কেঁচা মাটিৰ গুণ থকা সুৰ, মন প্ৰাণ জোৰ পৰা এটা সুৰ, বোকা মাটি। সংগীত দিছিল প্ৰাঞ্জল প্ৰদীপ ভৰালী। অসমীয়া গুণ থকা এটি মনোমোহা গীত উপহাৰ দিছে প্ৰাঞ্জল প্ৰদীপ ভৰালী। ভিডিঅ' পৰিচালনা কৰিছিল শৰৎ বাপ্পী শইকীয়াই। গাঁৱলীয়া পৰিৱেশ, ড্ৰোন ইউজ কৰিছে, সুন্দৰ ভিডিঅ'গ্ৰাফী। নাঙল লৈ খেতি কৰাৰ দৃশ্য, পথাৰ, মানে এটা সুন্দৰ অসমীয়া পৰিৱেশ সৃষ্টি কৰিছে গীতটিত। প্ৰযোজনা আৰু পৰিকল্পনা আছিল প্ৰাঞ্জল প্ৰতীম বৰাৰ। ধন্যবাদ প্ৰাঞ্জল প্ৰতীম বৰা। আপুনি এনেকুৱা এটা সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ প্ৰয়াস কৰিছে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰা আৰু সম্পাদনা, গীতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মূল্যৱান কৰ্মই হৈছে কেমেৰা সম্পাদনা। কেমেৰা সম্পাদনা ভাল হ'লে গীতটি ভাল হ'ব। কেমেৰা আৰু সম্পাদনাৰ কাম কৰিছে কৈলাশ দুৱৰাই। অভিনয় কৰিছে সু অভিনেতা নৱদ্বীপ শইকীয়া আৰু যোৰহাটৰ সু অভিনেত্ৰী প্ৰেৰণা বৰদলৈ। গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা। আশা কৰিছোঁ সমূহ অসমবাসী ৰাইজে এই গীতটি আঁকোৱালি ল'ব। গীতটিৰ লগত জড়িত সকলো শিল্পী কলাকুশলীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।